নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমৰ ক'ত কি আছে। অসমৰ প্ৰথম খাৰুৱা তেল উৎপাদন কেন্দ্ৰ ক'ত আছে? উত্তৰ ডিগবৈ, তিনিচুকীয়া। অসমৰ ক'ত সাৰ কাৰখানা আছে? উত্তৰ নামৰূপ। অসমৰ ক'ত কয়লা খনি আছে? উত্তৰ লিডু আৰু মাৰ্ঘেৰিটা। অসমৰ ক'ত হাতীদাঁতৰ বস্তু তৈয়াৰ কৰা কাৰখানা আছে? উত্তৰ বৰপেটা। অসমৰ চাহ খেতি গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ টোকোলাই। অসমৰ চেনিকল ক'ত আছে? উত্তৰ বৰুৱা বামুণগাঁও আৰু বিশ্বনাথ চাৰিআলি। অসমৰ ৰেলৰ ইঞ্জিন মেৰামতি কৰা কাৰখানা ক'ত আছে? উত্তৰ বঙাইগাঁও। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা ক'ত আছে? উত্তৰ বোকাজান। অসমৰ ধান গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ গেৰুৱা, হাজো। অসমৰ ঔষধ প্ৰস্তুত কৰা কেন্দ্ৰ ক'ত আছে? উত্তৰ গুৱাহাটী। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযুক্ত আৰু অভূতপূৰ্ব সাফল্য লাভ কৰা এখন জনপ্ৰিয় সাধাৰণ জ্ঞানৰ কিতাপ এমাজন আৰু ফ্লিপকাৰ্টৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আগৰবাৰ 14টাতকৈ বেছি কোৱেশ্চন ইয়াৰ পৰা আহিছিল। লিংক ডেছক্ৰিপশ্যনত দিয়া হ'ল। আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক। এনেকুৱা আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে শ্বেয়াৰ কৰক। ধন্যবাদ।